নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞান চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। জ্ঞান হৈছে এটা অমূল্য সম্পদ। জীৱন শেষ হৈ যায় কিন্তু জ্ঞান শেষ নহয়। চেনেলটো যদি প্ৰথমবাৰ চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই দিয়া ভিডিঅ'টোৰ ন'টিফিকেশ্যন আগতে পায়। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কৰিব আৰু এই ভিডিঅ'টো যদি কাৰোবাৰ উপকাৰ কৰিব বুলি ভাবে তেন্তে শ্বেয়াৰ কৰিব। আৰু আপোনাৰ যদি কিবা জানিবলগীয়া থাকে তেন্তে কমেণ্ট কৰি জনাব। আৰু দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই ভিডিঅ'টোত প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্যবোৰক কেনেকৈ নিগেটিভ কৰে সেই বিষয়ে আপোনালোকক আগত জনাব ওলাইছোঁ। তো ইয়াৰ আগতে মই প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বিষয়ে ভিডিঅ' বনাই থোৱা আছে। যদি আপোনালোকে চোৱা নাই তেন্তে মোৰ প্লে'লিষ্টত গৈ পেলাই ভিডিঅ'টো চাব পাৰে। তো নিগেটিভ কৰিবলৈ হ'লে আমি নট ব্যৱহাৰ কৰিব লাগে। কামটো কৰা বা হোৱা বুজালে পজিটিভ চেণ্টেন্স বুলি কোৱা হয়, যাক এফাৰ্মেটিভ বুলিও কোৱা হয়। আৰু কামটো নকৰা বা নোহোৱা বুজালে নিগেটিভ চেণ্টেন্স বুলি কোৱা হয়। এতিয়া প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্যত আমি কেৱল নট ব্যৱহাৰ কৰিলে নহ'ব, ইয়াত আমি হেল্পিং ভাৰ্বৰ সহায় ল'ব লাগিব। যেনে ধৰি লওক, আই প্লে ফুটবল, মই ফুটবল খেলোঁ। তো ইয়াত যদি মই আই নট প্লে ফুটবল বুলি লিখোঁ তেতিয়াহ'লে বাক্যটো ভুল হ'ব। এতিয়া ইয়াক আমি শুদ্ধকৈ কৰিবৰ বাবে প্ৰেজেণ্ট ইনডেফিনিট টেন্সত ডুৰ ব্যৱহাৰ কৰিব লাগিব। কিয় কৰিব লাগিব এই বিষয়ে মই বুজাই দিছোঁ। ইয়াত বাক্য এটা লিখা হৈছে আই ইট ৰাইচ। তো আই ইট ৰাইচ মানে হৈছে মই ভাত খাওঁ। তো ইয়াত এটা পজিটিভ মেনাৰ বুজোৱা হৈছে। তো মই ভাত খাওঁ মানে মই ভাত খোৱা কামটো কৰোঁ। তো কৰা হৈছে ডু মানে কৰা। তো নিগেটিভ কৰিবলৈ গ'লে কি হ'ব, মই ভাত নাখাওঁ মানে মই ভাত খোৱা কামটো নকৰোঁ। তো ইয়াতে কি লিখিছে, ইয়াত মই ব্লেংক ৰাখিছোঁ, ইয়াতে আমি লিখিম ডু। ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ হোৱাৰ কাৰণে ডু ব্যৱহাৰ হৈছে। আই ডু নট ইট ৰাইচ মানে মই ভাত নাখাওঁ বা মই ভাত খোৱা কামটো নকৰোঁ। ঠিক তেনেদৰে আই প্লে ক্ৰিকেট, মই ক্ৰিকেট খেলোঁ। তো ইয়াত কি হ'ব আপোনালোকে বুজি পাইছে নিশ্চয়। ইয়াতো মই ডু ব্যৱহাৰ কৰিম। মই ক্ৰিকেট নেখেলোঁ মানে মই ক্ৰিকেট খেলা কামটো নকৰোঁ। ঠিক তেনেদৰে আই গ' টু স্কুল, ইয়াতো হ'ব আপোনাৰ ডু। আই ডু নট গ' টু স্কুল, মই স্কুললৈ যোৱা কামটো নকৰোঁ। আই ৰিড বুক, মই কিতাপ পঢ়োঁ। আই ডু নট ৰিড বুক, মই কিতাপ পঢ়া কামটো নকৰোঁ বা মই কিতাপ নপঢ়োঁ। নেক্সট আহি গ'ল, ইয়াতে আপোনালোকে লক্ষ্য কৰে বন্ধুসকল, হি থাৰ্ড পাৰ্চন ছিংগুলাৰ হয় আৰু প্ৰেজেণ্ট ইনডেফিনিট টেন্সত ভাৰ্বৰ পাছত এছ বা ইএছ যোগ হয়। তো হি ইটছ ৰাইচ, সি ভাত খায়। তো ইয়াত আমি কি কৰিব লাগিব, ডুটো আমি ব্যৱহাৰ কৰিবই লাগিব, কিন্তু ডু ব্যৱহাৰ কৰিলে নহ'ব, কাৰণ এই ভাৰ্বটোৰ পিছত এছ যোগ হৈ আছে। তো ইয়াত আমি কি ব্যৱহাৰ কৰিব লাগিব, ই এছ মানে ই হৈ পৰিব আপোনাৰ ডাছ। হি ডাছ নট, এতিয়া কি হ'ব, ইয়াৰ ইটছৰ পৰাটো এছটো ইয়াত উঠি গৈছে। তো ইয়াত হ'ব ইট। ইট, হি ডাজ নট ইট ৰাইচ। ঠিক তেনেদৰে চি থাৰ্ড পাৰ্চন ছিংগুলাৰ, এজনী ছোৱালী হয়, তাই ক্ৰিকেট খেলে। তো তাই ক্ৰিকেট নেখেলে মানে ক্ৰিকেট খেলা কামটো তাই নকৰে। চি থাৰ্ড পাৰ্চন ছিংগুলাৰ হোৱাৰ কাৰণে ইয়াত মই ডাছ লিখিম। আৰু ইয়াত এছটো থাকি গৈছিলে। তো ইয়াত হ'ব কি আপোনাৰ চি ডাজ নট প্লে ক্ৰিকেট। ঠিক তেনেদৰে ৰাম হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ, এটা নাউন হয়। তো মই ৰামৰ কথা কৈ আছোঁ। তো ৰাম গ' টু স্কুল, ৰাম স্কুললৈ যায়। এই বাক্যটো ভুল হৈ আছে। কিয় ভুল হৈ আছে, ৰাম থাৰ্ড পাৰ্চন ছিংগুলাৰ হোৱাৰ কাৰণে ইয়াত হ'ব ই এছ, ৰাম গ'জ টু স্কুল, ৰাম স্কুললৈ যায়। এতিয়া ইয়াত হ'ব ঠিক তেনেদৰে বুজি পাইছে আপোনালোকে, ডুৰ পাছত মই ই এছ লগাই দিম, ই হৈ যাব ডাছ। আৰু ইয়াৰ পৰা গ'জৰ পৰা ই এছটো উঠি যাব, ইয়াত হৈ যাব গ'। ৰাম ডাজ নট গ' টু স্কুল, ৰামে স্কুল যোৱা কামটো নকৰে। ঠিক তেনেদৰে সীতা এগৰাকী ছোৱালীৰ নাম, থাৰ্ড পাৰ্চন ছিংগুলাৰ। আপোনালোকে নিশ্চয় বুজি পাইছে, মই কৈ আছোঁ আপোনালোকে শুনি আছে, মই হ'লোঁ ফাৰ্ষ্ট পাৰ্চন, আপোনালোকে শুনি আছে ছেকেণ্ড পাৰ্চন, আৰু মই ইয়াত কৈ আছোঁ সীতাৰ কথা। তো সীতা এগৰাকী, সেইটো কাৰণে থাৰ্ড পাৰ্চন ছিংগুলাৰ। তো ইয়াত হ'ব আপোনাৰ এছ যোগ হ'ব, ৰিডছ বুক। তো সীতা আমি কেনেকৈ কৰিম, ডি অ' ই এছ, ডাজ নট, ইয়াৰ পৰা এছটো আমি উঠাই দিম,
ৰিড বুক। ঠিক তেনেদৰে দে ছিং ছং। তো বন্ধু বান্ধৱীসকল এই বাক্যটো ভুল হৈছে নেকি বাৰু? দেটো থাৰ্ড পাৰ্চন হয়, তো দে থাৰ্ড পাৰ্চন হয় যদিও ই কি হৈ আছে আপোনাৰ প্লুৰেল ফৰ্মত আছে, আৰু প্লুৰেল ফৰ্মত থাকিলে মানে দে সিহঁত বহুত আছে, তো ইয়াত আপোনাৰ এছ বা ইয়েছ যোগ নহয়। তো ইয়াতো আমি ডাছ ব্যৱহাৰ নকৰোঁ, আমি ব্যৱহাৰ কৰিম ডু। দে ডু নট ছিং ছং, এইটো তেনেকৈ থাকিব আপোনাৰ। নেক্সট আহিলে উই ৰাইট ষ্টৰি, মানে আমি চিঠি কি কয় গল্প লিখোঁ। তো উই ৰাইট ষ্টৰি, তো উই হৈছে ফাৰ্ষ্ট পাৰ্চন প্লুৰেল ফৰ্মত আছে মানে আমি, তো ইয়াতো আপোনাৰ এছ বা ইয়েছ যোগ নহয়, তো ইয়াতো আমি লিখিম ডু নট ৰাইট, WRITE ৰাইট। আমি চিঠি লিখা কি কয় আপোনাৰ গল্প লিখা কামটো নকৰোঁ। এতিয়া বন্ধুসকল এটা কথা লক্ষ্য কৰিব, ওপৰৰ পৰা আমি যিখিনি বাক্য আমি কৰি আছোঁ ইয়াতে চাওক, প্ৰত্যেকটোতে আপোনাৰ এটা কাম আছে। ইট, প্লে, গ', ৰিড, ইটছ, প্লেছ, গ'জ, ৰিডছ, ছিং, ৰাইট। কিন্তু এই বাক্যটোত চাওক আপোনাৰ হি ইজ এ বয়, কিন্তু ইয়াতে আপোনাৰ কোনো ধৰণৰ কাম নাই। যদি কাম নাই তেতিয়াহ'লে কামটো কৰাৰ কথা নাহে, তো ইয়াত আমি ডু ব্যৱহাৰ নকৰোঁ। তো ইয়াত আহিব হি ইজ নট এ বয়। ইজ হৈছে এটা প্ৰেজেণ্ট টেন্সৰ হেল্পিং ভাৰ্ব, তো ইয়াত আমি ইজৰ পাছত নট লগাই দিম, এই বাক্যটো নিগেটিভ হৈ যাব। ঠিক তেনেদৰে চি ইজ বিউটিফুল, তাই ধুনীয়া হয়, তো ইয়াতো আমি ঠিক কি কৰিম, চি ইজ নট বিউটিফুল, তাই ধুনীয়া নহয়। তো নেক্সট চেপ্টাৰটোলৈ আহোঁ। এতিয়া কথা হৈছে বন্ধুসকল, কিছুমান বাক্যত মূল কাম বা ভাৰ্বটোৰ আগত কিছুমান মডেল ভাৰ্ব বা হেল্পিং ভাৰ্ব ইউজ হৈ থাকে, তেতিয়া সেই মডেল ভাৰ্বটোৰ পাছত নট লিখি আমি নিগেটিভ কৰিব পাৰোঁ। যেনে চব বন্ধু বান্ধৱী, হি কেন ডু ইট, এই কেন যিটো আছে ইয়াত পৰাৰ কথাটো কৈছে, মানে সি এইটো কৰিব পাৰে। কেন ইউজ হোৱাৰ কাৰণে ডুৰ পাছত ইয়েছ ইউজ হোৱা নাই। তো কথা হৈছে কি আপোনাৰ ইয়াত আমি ইজকো আমাৰ দৰকাৰ নহয় বা আমাৰ ডাজকো আমি ইয়াত ইউজ কৰিব নালাগে, এই কেনৰ পাছত আমি নট লিখি পেলাই আমি নিগেটিভ কৰিব পাৰিম। ঠিক তেনেদৰে উই মাষ্ট ডু ইট, আমি কৰিবই লাগিব, মানে আমি এইটো কৰিবই লাগিব। ইয়াৰ পিছত হ'ব কি উই মাষ্ট নট ডু ইট। দে উইল কাম, সিহঁত আহিবই, দে উইল নট কাম। ঠিক তেনেদৰে উই শ্বুড গ' দেয়াৰ, মানে আমি তালৈ যাবই লাগে, আমি তালৈ যাব নালাগে, উই শ্বুড নট গ' দেয়াৰ। তো নেক্সট চেপ্টাৰটো আহিলে বন্ধু বান্ধৱীসকল মনত ৰাখিব, যদি বাক্য এটাত চাম ব্যৱহাৰ হৈ আছে, চাম হৈছে এটা আপোনাৰ ডিটাৰমিনাৰ, কিছুমান বুলি বুজায়। তো ডিটাৰমিনাৰ চেপ্টাৰত মই ইয়াৰ বিষয়ে বুজাম। তো তেতিয়া চাম ব্যৱহাৰ হৈ থকা বাক্যটোত যদি নিগেটিভ কৰোঁ তেতিয়াহ'লে চামৰ পৰিৱৰ্তে আমি কি ব্যৱহাৰ কৰিব লাগিব, এনি। এনি নিগেটিভত ইউজ হয়। তো প্ৰথমতে হৈছে কি আই হেভ চাম বুকছ, মানে মোৰ কিছুমান কিতাপ আছে। তো আই হেভ নট এনি বুকছ, মোৰ কোনো কিতাপেই নাই বুজাইছে ইয়াত। ঠিক তেনেদৰে হি ন'জ ছামথিং, সি কিছুমান জানে। হি থাৰ্ড পাৰ্চন ছিংগুলাৰ হোৱাৰ কাৰণে ইয়াত মেইন ভাৰ্বত এছ লাগি আছিলে, ইয়াত আমি ডাজৰ সহায় ল'ম। ঠিক তেনেদৰে হি ডাজ নট ন' এনিথিং, মানে সি একোৱে নাজানে। দেয়াৰ ইজ ছাম নিউজ, তাত কিছুমান বাতৰি আছে, বা দেয়াৰ ইজ নট এনি নিউজ, তাত একো বাতৰিয়ে নাই। দ্য বয় হেজ ছাম মোৰ কেকছ, মানে ল'ৰাজনৰ ওচৰত আৰু কিছুমান কেক আছে। তো দ্য বয় হেজ নট এনি মোৰ কেকছ, তো নিগেটিভ কৰোঁতে সদায় এনি ব্যৱহাৰ হয়। তো বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিলে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কিবা যদি আপোনাৰ জানিবলগীয়া থাকে তে কমেণ্ট কৰি জনাব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।